নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ টাইটেল আৰু থাম্বনেল দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো চাব বুলি আশা কৰিলো যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক আৰু কমেন্ট বক্সত এটা সুন্দৰ কমেন্ট লিখিবলৈ নাপাহৰিব যাতে আপোনালোকৰ এই কমেন্টৰ জৰিয়তে মই উৎসাহ পাওঁ এনে ধৰণৰ ভিডিঅ'বোৰ বনাবলৈ গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো আহক এটা ড্ৰিংক দিনটো আৰম্ভ কৰিছো এটো ড্ৰিংক খাই চাও এটো ড্ৰিংক খালে বহুত ভাল হয় ৰাতিপুৱা খালি পেটতে খাব লাগে মই ৰাতিপুৱা খালি পেটতে খাও দুমাহ মান হৈছে লোৱা মই লৈ থাকা কন্টিনিউ লওঁ মই আপোনালোকে লৈ চাবচোন যদি লৈ পোৱা নাই এই ড্ৰিংকটো ওয়েট লছৰ কাৰণে ভাল হয় আৰু বহুত বেমাৰ ব্লাড প্ৰেছাৰ হক এইবোৰ বেমাৰৰ কাৰণে সুগাৰ হক এইবোৰ বেমাৰৰ কাৰণে ভাল হয় আপোনালোকে যদি গম নাপায় এই বস্তুটো কি হয় তেনেহলে কমেন্ট কৰি জনাব যদি লাগে আপোনালোকক মই দি দিম অলপ ওলাই আহিছো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম আপোনালোকক দেখুৱা নহ'ল মই ক'ত গৈছিলোঁ মই গৈছিলোঁ বা এজনী তাত বা যিহেতু পাৰ্লাৰ আছে মই থ্ৰেডিংটো ভাবিলোঁ থ্ৰেডিংটো কৰি আহোঁ ঘৰতে বা ঘৰ ওচৰতে হয় সেইকাৰণে দোকানত গৈ নাথাকিলোঁ ঘৰতে কৰি আহিলোঁ এয়া দেখিছেনে কিমান বৰষুণ দিছে ইমান দিন গৰম দি দিয়ে এইকেইদিনটো পূৰা ৰ'দ আজি অলপ বৰষুণ দিছে ভাল লাগিছে বৰষুণ দিয়াৰ কাৰণে মনটো এইটো বৰষুণত কিবা এটা চটপটা খাব মন যায় ভাবিছোঁ কিবা এটা বনাওঁ বলকচোন চাওঁ কি বনাওঁ আহিলোঁ নৰসিংহ পাত ছিঙিবলৈ ভাবিলোঁ কিবা এটা বনাই খাওঁ নৰসিংহ পাতেদি আপোনালোককো দেখাই থাকিম বলকচোন চাওঁ কি বনাওঁ কি কৰোঁ এয়া নৰসিংহ পাত ছিঙি ল'লোঁ এইখিনি ধুনীয়াকৈ ধুই ল'ব লাগিব নৰসিংহ পাতখিনি বনাবলৈ আমাক বস্তু অলপ লাগিব ইয়াত দিছোঁ বেচন ৰেড চিলি মেগী মছলা জিৰা পাউডাৰ নিমখ হালধি এনেকৈ নৰসিংহ পাত এডাল এডালকৈ উলিয়াই ল'ব আৰু ইয়াত তিয়াই ল'ব গোটেইখিনি চাওকচোন এনেকৈ তিয়াই ল'ব ইয়াত এনেকৈ তিয়াই লৈ পেলাই ইয়াত দি দিব লগতে হয় বস্তুটো এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি আহিছে ফৰফৰীয়া হৈ আহে চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ বহুত ধুনীয়া হয় গৰমে গৰমে খাবলৈ অলপমান পথাৰৰ ফালে ওলাই আহিছোঁ বহুত বৰষুণ দিলে তাৰপিছত আকৌ ৰ'দ দিছে এইকেইদিন ৰ'দৰ কাৰণে যিহেতু আমাৰ পথাৰখন চলি আছে একদিন ৰ'দৰ কাৰণে পানী হোৱা নাছিলে আজি বৰষুণ বহুত ডাঙৰকৈ দি দিলে সেইটো কাৰণে পানী হৈছে আকৌ চাগে মাটি বোকা হ'ব বহুত মাটিখিনি ৰুই হৈছে অলৰেডি আৰু কেইবিঘামান আছে ৰুবলৈ সেইখিনি কি কৰি আছে কাম চলাই আছে তাকে চাব আহিছোঁ কিনো কৰি আছে কিনো নাই কৰা যিহেতু গাঁৱলীয়া পৰিৱেশত আমি ডাঙৰ হৈছোঁ ন বহুত ভাল লাগে এইবোৰ পৰিৱেশ চাই আগতে সৰু থাকোঁতে এতিয়াও যেতিয়া ধান কাটে ধান মাৰে ধান মৰা সময়ত এতিয়াতো মেচিন ওলালে আগতে গৰু দি মাৰে আমি মৰণা মাৰোঁগৈ তাৰপিছত এতিয়া ধান কাটিব আহোঁ এইয়া দেখিছেনে ট্ৰেক্টৰ চলাই কাম কৰি আছে পাপা আছে এইফালে কঠীয়া তুলি আছে এইখিনি মাটি ৰুব আছে এইখিনি ৰুলে এইখিনি আমাৰ মাটি ৰুলে বহুত দিনতে ৰোৱা হৈ গ'ল এইখিনি ৰুব আছে চাওকচোন পৰিৱেশটো গোটেইটো দেখাই দিছোঁ বহুতৰে মাটি ৰোৱা হৈ গৈছে অলপমান বাকী আছে বৰষুণটোৰ কাৰণে বেছি বাকী নাই গৰুবোৰৰ বিশেষকৈ দিগদাৰ হৈছে মাটিবোৰত পানী হৈ যোৱাৰ কাৰণে ৰাস্তাই ৰাস্তাই থৈ দিব লগা হৈছে এইবোৰ এয়া চাওকচোন ট্ৰেক্টৰে হাল বাই আছে এইয়া পাপা কাম কৰি আছে চাওকচোন ইমান বগলী উৰিছে পৰিছে দেখিব ভাল লাগে আগতে ঘূৰি ফুৰোঁ ইহঁতক খেদিবলৈ পানী এজাক বৰষুণতে পানী হৈ গ'ল পথাৰত বহুত ৰ'দ সেইটো কাৰণে গুচি আহিলোঁ কালিলৈ চাগে মাটি ৰোৱা হৈ যাব এনে এবাৰ চাব আহিলোঁ কি কাম কৰি আছে কিমানখিনি হৈছেগৈ পথাৰত গৈ পেলাই মানিব লাগিব দেই পথাৰত কাম কৰা মানুহবোৰৰ কথা মানিব লাগিব ইমান ৰ'দত যিহেতু ইমান কষ্ট কৰে আমি ভাবিলেই আচৰিত লাগে অলপ সময় থাকোঁতেই গাটো কিবা কিবি লাগি গৈছে তেও ভাল লাগে আহি গাঁৱলীয়া পৰিৱেশত ডাঙৰ হৈছোঁ যেতিয়া এইবোৰ চাই বহুতেই ভাল লাগে সৰুৰ পৰা এইবোৰেই দেখি আহিছোঁ
আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'বোৰৰ মাজেৰে আপোনালোকক কিবা এটা দিব চেষ্টা কৰিছোঁ, কিবা দিব পাৰিছোঁ নে নাই নাজানো, কিন্তু চেষ্টাটো কৰিছোঁ। আপোনালোকে কেনেকুৱা পাইছে জনাব ভিডিঅ'বোৰ চাই কমেণ্টত। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।